হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমি এইটো দ্বিতীয় দিনা শিৱসাগৰ গৈ পোৱাৰ নেক্সট দিনাখন এনেকৈ ওলাই গ'লোঁ কিছুমান তাৰে শিৱসাগৰৰ বস্তু চাবলৈ। এয়া সিহঁতৰ বাইদেউহঁতৰ তাৰে ঘৰৰ পৰা ওলাইছোঁ, এনেকৈ গাড়ী এখন ভাড়া কৰি লৈছোঁ। মা, ভাইটি, শাহুমা, এয়া সিহঁতৰ ঘৰৰে ছোৱালীজনী, এনেকৈ গ'লোঁ গাড়ীত। আৰু গৈ আমি পালোঁ কাৰেংঘৰ। এইটো চাওকচোন, কাৰেংঘৰ ইমান ধুনীয়া লাগিছে, দূৰৰ পৰাই ভাল লাগিছে। আৰু বিহু বুলি দিনাখন গৰু বিহু আছিল, তাৰ কাৰণে বিহু বুলি বেছিভাগে চাদৰ মেখেলা ৰিহা পিন্ধি গৈছে। এয়া হাজবেণ্ড আগত গৈ আছে, আৰু আগত মা, ভাইটি, ভণ্টিহঁত আছিল, সিহঁত আগত গৈ আছে। আৰু এয়া কাৰেংঘৰৰ সন্মুখ ভাগখিনি দেখিছেনে কিমান ধুনীয়া। প্ৰাচীন দিনত যে আহোমসকলে এইবিলাক বস্তু কি ধুনীয়াকৈ বনাই থৈ গৈছে। আৰু এইবিলাক হেনো কণীৰ বাকলি আৰু হাতীৰ দাঁত কিবা কিবি এনেকুৱা বস্তুৰে বনোৱা হৈছে, তথাপিতো ইমান ধুনীয়া মজবুত হৈছে, দেখিছেনে? বহুত ধুনীয়া হয়। আৰু ইয়াৰে আৰ্কিটেকচাৰবিলাক যে কি ধুনীয়াকৈ বনাইছে নহয়, আৰ্কিটেক্ট ডিজাইন কৰি আগৰ দিনৰ আহোমৰ দিনত বনাইছে এনেকুৱা। এতিয়াৰ এনেকুৱা ডিজাইনবিলাকে একো পাত্তাই নাপায়, সিহঁতে ৰজাবিলাকে ধুনীয়াকৈ বনাই থৈ গৈছে এইবিলাক। আৰু এয়া ভাইটিয়ে এখন ফটো তুলিব দিছিলে। আৰু এয়া আমি ভিতৰলৈ গৈ আছোঁ। বহুত চিৰি হয়, বহুতবিলাক চিৰি আছে, এনেকৈ উঠি যাব লাগে। আপোনালোকে কোনে কোনে ৰংঘৰ কাৰেংঘৰ দেখিছে ক'বচোন। আৰু যে এটা কথা, এই কাৰেংঘৰৰ ভিতৰত যে অকণো মানে ৰ'দ গৰম এইবিলাক নালাগে। আমি বাহিৰৰ পৰা আহি যেতিয়া ইয়াত সোমাই দিলোঁ, ইমান ধুনীয়া ঠাণ্ডা। আৰু এয়া চাওকচোন পিছফালটো ইমান ধুনীয়াকৈ সজাইছে নহয়। আৰু এইবিলাক খিৰিকীৰ ডিজাইন, মই মানে কেমেৰাটো ধৰি নামি আহোঁতে এনেকুৱা মানে ৰেকৰ্ডিং হৈ আছিলে। আৰু এয়া ভণ্টিক ফটো তুলিব দিলোঁ, তাই ভিডিঅ'হে বনাই দিলে, চাওকচোন। তাৰপিছত আমি এনেকৈ চাই ফটো কেইকপিমান তুলি ল'লোঁ। এইটো হাজবেণ্ড তাত ৰৈ আছে। এয়া আমি ভাইটি ভণ্টিহঁতে ফটো তুলি আছে, আৰু মই ভিডিঅ' কৰি আছোঁ। মোকো ফটো তুলিব দিছিলোঁ, এয়া ভাইটিয়ে হাজবেণ্ডক ফটো তুলি দি আছে। আৰু এয়া চাওকচোন কি ধুনীয়া ডিজাইন, দৰজাই হওক খিৰিকীয়ে হওক, মানে বহুত ধুনীয়াকৈ বনাইছিল আগৰ দিনত এইবিলাক। আৰু সেইবিলাক কথা আগৰ দিনৰ সেইবিলাক কিতাপত পঢ়া মানে আহোমৰ দিনত হোৱা বস্তুবিলাকৰ প্ৰতি মনত পৰি যায়। আৰু সিহঁতে কেনেকৈ আছিল, সিহঁতৰ লাইফষ্টাইলবোৰ, আৰু সিহঁতে ক'ত বহিছিল, এনেকৈ ক'ত জিৰণি লৈছিল, ক'ত যুদ্ধ কৰিছিল। তাৰপিছত আমি ওলাই আহিলোঁ, আহি পিনে এখন ৰেষ্টুৰেণ্টত সোমালোঁ। তাৰপিছত দুপৰীয়া হৈছিলে, আমি ভাত খাই যোৱা নাছিলোঁ ঘৰৰ পৰা, তো দৈ চিৰা খাই গৈছিলোঁ। তাৰপিছত এতিয়া ইয়াতে ৰেষ্টুৰেণ্টত মানে ভাতৰ অৰ্ডাৰ দিলোঁ আমি, ভাত আৰু পনীৰ, দালি এনেকৈ অৰ্ডাৰ দিলোঁ, গোটেইকেইটা খালোঁ এনেকৈ। এয়া চাওকচোন, ভাত, দালি, পনীৰ, বহুত মানে ধুনীয়াকৈ বনাইছে ক'ব গ'লে। ইমান মছলা পাতি দিয়া নাই ৰেষ্টুৰেণ্টখন। আমি 5টা 5:30 মানত ওলাই দিলোঁ। আৰু এয়া হৈছে পুখুৰীটো, আহোম স্বৰ্গদেউৰ দিনত বনোৱা জয়সাগৰ পুখুৰী। কিমান দীঘল দেখিছেনে? আমাৰ ইয়াতে যেনেকৈ দীঘলী পুখুৰীত যেনেকৈ গধূলি হ'লে চবে ওলাই যায়, মিলি থিয় হয় বা ফুৰে খায়, সেনেকুৱাই ইয়াতো। আৰু আমি আহি শিৱদৌলত সোমালোঁ। শিৱদৌলত সোমাওঁতে গোটেই দিনটো ঘূৰি ইয়াতে চাওকচোন গধূলিয়ে হৈ গ'ল। তো মানে আমি এনেকৈ হ'লেও চালোঁ, কাৰণ বেছি সময় নাই আমাৰ হাতত। আমি পিছদিনাখন ৰাতি 8টাত আছে বাছ, তো আমি যাবই লাগিব। সেইকাৰণে সেইদিনাই যিমান পাৰি মিলি আমি চালোঁ। এয়া মন্দিৰত চাকি জ্বলালোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনসকলে যিসকলে চাই আছে সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব। বাই।